যুৱ সমাজৰ জব কৰাৰ দক্ষতাই নাই স্কুল কলেজত যিবিলাক পাঠদান সেইবোৰ আউটডেটেড আৰু এইবোৰ যিসকলে পঢ়াই আছে সেইসকলৰ কোনো মডাৰ্ণ টেকনলজিৰ জ্ঞান নাই 23% MBA কৰা ষ্টুডেণ্টক কোম্পানীয়ে জব নিদিয়া কৰিছে য'ত আমাৰ স্কিল নাই নামত গ্ৰেজুৱেট কামত নাই তেনেস্থলত কম দৰমহাত সোমাই স্কিল ডেভেলপ কৰাৰ পৰিৱৰ্তে আমি বেছি দৰমহাৰ চাকৰিলৈ অপেক্ষা কৰি থাকোঁ এমপ্লয়মেণ্ট পোৱা যায় যে আজিৰ দিনত অসমৰ এটা মূৰৰ কামৰ হৈ থিয় দিছে অসমৰ ল'ৰা ছোৱালীয়ে জব পোৱাটো এটা ডাঙৰ সমস্যা হৈ উঠিছে কিন্তু ইয়াতকো এটা ডাঙৰ সমস্যা আছে যিটোৰ কথা কোনেও পাতিব নিবিচাৰে সেইটো হৈছে আনএমপ্লয়েবিলিটি দেশৰ যুৱ সমাজৰ জব কৰাৰ দক্ষতাই নাই এই কেইবছৰমানৰ ভিতৰত ভাৰতবৰ্ষ এখন ৱৰ্ল্ড লিডাৰ হ'ব যায় আছে বুলি সকলোৱে কৈ আছে This is a critical moment in India's history. It now has the world's largest population and one of the youngest. Its fast-growing economy has vast potential. The challenge now বিশ্বই দেখি আছে যে ভাৰতবৰ্ষত এটা ডাঙৰ ইউথ পপুলেশ্যন আছে ভাৰতবৰ্ষৰ আধাতকৈ বেছি জনসংখ্যা 25 বছৰৰ তলত গতিকে আহি থকা 20-25 বছৰৰ ভিতৰত ভাৰতবৰ্ষত কাম কৰা যুৱকৰ এনেকুৱা এটা ঢৌ আহিব য'ত গোটেই দেশ উন্নতিৰ ইঞ্জিনত বহি বুলেট ট্ৰেইনৰ স্পীডত আগুৱাই যাব আৰু এনেকুৱা হৈছেও 1950 চনৰ জাপান আৰু 1980 চনৰ চীন একেই অৱস্থাত আছিল যিটো অৱস্থাত আজি ভাৰত আছে 1950 চনত জাপানৰ আধাতকৈ বেছি জনসংখ্যা 20 বছৰৰ তলত আছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত এটমিক এটেক হোৱাৰ 20 বছৰৰ পিছতে গোটেই পৃথিৱীৰ এখন ইকনমিক সুপাৰ পাৱাৰ হৈ উঠিছিল জাপান ঠিক একেদৰে 1980 চনত চীন এখন একেবাৰে গৰীব দেশ আছিল ভাৰতৰ সমান একে জিডিপি আছিল কিন্তু ভাৰতবৰ্ষ সামাজিক মেৰপেকৰ মাজত সোমাই ৰল আৰু চীনৰ ইকনমিক ৰিফৰ্মছৰ এনেকুৱা এটা ইঞ্জিন লগালে য'ত যুৱ সমাজ আৰু সস্ত্ৰীয় শ্ৰমিকৰ ওপৰত এনেকুৱা এটা ইন্ধন দিলে যাৰ ফলত আজি ভাৰততকৈ 5 গুণ ডাঙৰ জিডিপি আৰু ৱৰ্ল্ডৰ সেকেন্ড লাৰ্জেষ্ট ইকনমি হৈ উঠিল এই দুয়োখন দেশে যুৱ সমাজক লৈ আগুৱাই যাবলৈ সক্ষম হৈছে সেই কাৰণে এইবাৰ ভাৰতৰ পাল গতিকে বিশ্বই ধাৰণা কৰিছে যে এইবাৰ ভাৰতেও এই যুৱ সমাজক লৈ আগুৱাই যাব কিন্তু উপৰি চালে এনেকুৱা লাগিলেও অলপ ভিতৰ সময় চালে গম পোৱা যায় যে ভাৰতবৰ্ষত ইয়ং পপুলেশ্যন আছে হয় কিন্তু ইয়াৰে অধিকাংশই চাকৰিৰ বাবে দক্ষতাই নাই গ্ৰেজুৱেট ষ্টুডেণ্ট যদি চাবলৈ যাওঁ 80%ৰে চাকৰি নাই আৰু আনএমপ্লয়মেণ্ট 83% এনেকুৱা যাৰ বয়স 34ৰ তলত কিন্তু যিটো পপুলেশ্যনৰ ওপৰত ভৰসা কৰা হৈছে সেই পপুলেশ্যনৰ হাতততো এতিয়ালৈকে জবেই নাই টোটেল পপুলেশ্যনৰ 2000 চনত আনএমপ্লয়মেণ্ট ৰেট আছিল 35% আৰু এইটো 2024 চনত যাই কিনে 65% হৈছে শুনিবলৈ এনেকুৱা লাগিছে যে দেশত যেন চাকৰিয়ে নাই কিন্তু কথাটো অলপ বেলেগ দেশত প্ৰত্যেক বছৰে 1 কৰোৰ ল'ৰা ছোৱালী গ্ৰেজুৱেট হৈ ওলাই আছে কিন্তু ইয়াৰে 50% ল'ৰা ছোৱালীৰে চাকৰি কৰাৰ দক্ষতা একেবাৰে নাই 2024 চনৰ জুন মাহৰ 15 তাৰিখে TCS টাটা কনসালটেন্সি লিমিটেডে এটা আপডেট দিছিল যে তেওঁলোকৰ হাতত 80,000 জব আছে আৰু এই জব ফুলফিল কৰিবলৈ ল'ৰা ছোৱালী বিচাৰি আছে কিন্তু উপযুক্ত স্কিল থকা ল'ৰা ছোৱালীৰ বাবে এই পোষ্টসমূহ ভেকেন্ট হৈ আছে আৰু এই যে আনএমপ্লয়েবল পপুলেশ্যন আছে এইবোৰে দেশৰ গ্ৰোথ ইঞ্জিন হোৱাৰ পৰিৱৰ্তে দেশৰ বোজ ইঞ্জিন হৈ গৈ আছে চীন আৰু জাপানৰতো পিছৰে কথা এনেকুৱা হৈ থাকিলে কেইদিনমান পিছত আমি বাংলাদেশ আৰু পাকিস্তানৰ লগত ইয়াৰ তুলনা কৰাৰ যোগ্য হৈ পৰিম গতিকে এই বিষয়ত কথা পতাটো বহুত জৰুৰী প্ৰথমতে আনএমপ্লয়মেণ্ট আৰু আনএমপ্লয়েবিলিটিৰ মাজত পাৰ্থক্যটো বুজি লওঁ আনএমপ্লয়মেণ্ট আপুনি চাকৰি কৰিবলৈ স্কিলড হৈ আছে কিন্তু মাৰ্কেটত চাকৰি নাই আনএমপ্লয়েবিলিটি কোম্পানীয়ে 100টা পোষ্ট ওলাই থৈ দিছে তাত হাজাৰজন মানুহে এপ্লাই কৰিছে কিন্তু তাৰে এজনকো সিলেক্ট কৰিব পৰা নাই এপ্লাই কৰা সকলৰ পৰ্যাপ্ত সেই দক্ষতা নাই এই হৈছে আনএমপ্লয়েবিলিটি আৰু এইটো ভাৰতবৰ্ষত বাঢ়ি গৈ আছে আমাৰ যুৱ সমাজ ইমান আনএমপ্লয়েবল যে 60% মডাৰ্ণ স্কিল জনাটো দূৰৰ কথা বহুতে ইয়াৰ বিষয়ে শুনাও নাই ইয়াৰ উপৰিও গাঁৱলীয়া যুৱক যুৱতীৰ অৱস্থা ইমান বেয়া যে 80% ল'ৰা ছোৱালীৰে কোনো বৃত্তিমূলক প্ৰশিক্ষণ নাই ভাৰতবৰ্ষত $1 ট্ৰিলিয়ন ডিজিটেল সপোন আছে কিন্তু তথাপিও এতিয়াও ভাৰতবৰ্ষৰ 73% এনেকুৱা যুৱক যুৱতী আছে যাৰ ইমেইলৰ ওপৰত সাধাৰণ নলেজো নাই ইয়াৰ উপৰিও 60%তকৈ বেছি লোকৰ কম্পিউটাৰৰ ওপৰত বেসিক নলেজখিনিও নাই দেশৰ অধিকাংশ ল'ৰা ছোৱালীয়ে ইঞ্জিনিয়াৰিং কৰি আছে যদিও এই সকলৰো নতুন টেকনলজিৰ ওপৰত কোনো জ্ঞান নাই এই সকলৰ ভিতৰৰ পৰাও যদিও দুই এটাৰ জব হৈছে সেই সকলো ইঞ্জিনিয়াৰিং কাম নহয় যেন আদাৰ সেক্টৰতহে সোমাই আছে প্ৰত্যেক বছৰে 1 কৰোৰ ষ্টুডেণ্টে গ্ৰেজুৱেট হৈ আছে তাৰে 33% আৰ্টছ 14% কমাৰ্চ কিন্তু ভাৰতবৰ্ষত এতিয়া যিবোৰ জব ওলাইছে সেইসমূহ টেকনিক্যাল লাইনৰ জব আৰ্টছ আৰু কমাৰ্চত এই টেকনিক্যাল স্কিল নোহোৱা বাবে
এইসকলে জব পোৱাটো বহুত সমস্যা হৈ পৰিছে অৱশেষত গভৰ্ণমেণ্ট জবত এপ্লাই কৰাৰ বাহিৰে যেন বেলেগ কোনো অপশ্যন হাতত নোহোৱা হৈছে গভৰ্ণমেণ্ট জবতো পোষ্ট ভেকেঞ্চি লিমিটেড থাকে 2022 চনত অসমত হোৱা ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ 26,000 পোষ্টৰ এগেইনষ্টত 12 লাখ কেণ্ডিডেটে এপ্লাই কৰিছিলে এনে স্থলত এই ষ্টুডেণ্টসমূহৰ অধিক ফ্ৰাষ্ট্ৰেশ্যনত ভোগাও দেখা যায় ইফালে বিটেকৰ ফালে চালে প্ৰত্যেক বছৰে 15 লাখ ষ্টুডেণ্টে গ্ৰেজুৱেট হৈ আছে কিন্তু ইয়াৰে 10টাৰ মাত্ৰ এজনৰহে জব হৈ আছে বাকী 9জনে এনে বহি আছে এমবিএৰ ক্ষেত্ৰতো আৰু বেয়া অৱস্থা 93% এমবিএ কৰা ষ্টুডেণ্টক কোম্পানীয়ে জব নিদিয়া কৰিছে কাৰণ বৰ্তমান এমবিএ কৰা সকলে যি শিক্ষা লৈ চাকৰিত সোমাবলৈ আহে সেইবিলাক অলৰেডি 20 বছৰ আগতে হৈ গৈছে ইণ্ডাষ্ট্ৰীসমূহ ডে বাই ডে আপডেট হৈ যায় আছে কিন্তু স্কুল বা কলেজৰ যিবিলাক কোৰ্চ আছে সেইবোৰ এতিয়াও পুৰণি সিস্টেমতে চলি আছে ইয়াৰ পৰা এইটো কথা সঁচা যে স্কুল কলেজত যিবিলাক পাঠদান সেইবোৰ আউটডেটেড আৰু এইবোৰ যিসকলে পঢ়াই আছে সেইসকলৰ কোনো মডাৰ্ণ টেকনলজিৰ জ্ঞান নাই যিবোৰ এতিয়াৰ ইণ্ডাষ্ট্ৰী বা কোম্পানীসমূহে বিচাৰে আনস্কিল ল'ৰা ছোৱালীসকলৰ বাবে ভাৰত চৰকাৰে যদিও স্কিল ডেভেলপমেণ্ট প্ৰজেক্ট লঞ্চ কৰিছিল সেইটো এটা ভাৰতবৰ্ষৰ ডাঙৰ বিফলতা নামত স্কিল ডেভেলপমেণ্ট হিচাপে ষ্টাৰ্ট কৰিছিল কামৰ ফালে একো নহয় য'ত স্কিল থকা টিচাৰ ইনভলভ নহল য'ত নতুন টেকনলজিৰ কোনো জ্ঞান দিয়া নহল অধিকাংশ ল'ৰা ছোৱালীক একেলগে স্কিল কৰাৰ বাবে কোনো ডাঙৰ ব্যৱস্থা নকৰিলে যাৰ ফলত এইটো এটা ডাঙৰ বিফল হিচাপে পৰিগণিত হয় ইয়াৰ উপৰিও আমাৰ কম কষ্ট কৰি বেছি পইচা ইনকাম কৰাৰ এটা মনোভাৱ সোমাইছে য'ত আমাৰ স্কিল নাই নামত গ্ৰেজুৱেট কামত নাই তেনে স্থলত কম দৰমহাত সোমাই স্কিল ডেভেলপ কৰাৰ পৰিৱৰ্তে আমি বেছি দৰমহাৰ চাকৰিলৈ অপেক্ষা কৰি থাকোঁ ইমান ভয়ানক পৰিস্থিতি হৈছে দেশত তথাপিও আমাৰ মনোভাৱ এতিয়ালৈকে চেঞ্জ হোৱা নাই এতিয়াও আমি ভাবি আছোঁ যে চৰকাৰ আহিব আৰু সেই চৰকাৰে আমাক চাকৰি দিব এইখন চৰকাৰে নিদিলে আমি সেইখন চৰকাৰ সলাই দিম বেলেগ চৰকাৰ আহি আমাক চাকৰি দিব আৰু এনেকুৱা কৰি থাকোঁতে বুঢ়া হৈ যাব আৰু ৰাজনৈতিক নেতাসকলে নিজৰ প্ৰফিট গোটাই থাকিব স্পেচিয়েলি কোনো পলিটিকেল পাৰ্টিয়ে নিবিচাৰে যে সকলো ল'ৰা ছোৱালী স্কিলড হওক আৰু নিজে নিজৰ কামত আগবাঢ়ি যাওক যদি সকলোৱে নিজে নিজৰ কামত আগবাঢ়ি যায় পলিটিকেল পাৰ্টিক গুৰুত্ব নিদিয়া হ'ব আৰু সেইসকলে পলিটিক্স কৰাত এটা প্ৰব্লেম ফেচ কৰিব সকলো ক্ষেত্ৰতে চৰকাৰী চাকৰিৰ ওপৰত ডিপেণ্ডেঞ্চি ৰখাটো একেবাৰে শুদ্ধ নহয় সকলোৱে কিবা নহয় কিবা এটা স্কিল ডেভেলপমেণ্ট কৰাৰ ওপৰত গুৰুত্ব দিয়াটো উচিত ভাৰতবৰ্ষত আনএমপ্লয়মেণ্ট বৃদ্ধি হোৱাৰ ডাঙৰ কাৰণ আমাৰ এডুকেশ্যন ছিষ্টেম আমাৰ গভৰ্ণমেণ্ট আৰু আমাৰ কোম্পানীসমূহ এই সকলোবোৰ সমানে দুখী কাৰণ এই সকলোৱে আমাৰ স্কিল ডেভেলপমেণ্টত কোনো গুৰুত্ব দিয়া নাই সেইকাৰণে আনএমপ্লয়মেণ্টৰ কথা কোৱাৰ আগতে দেশৰ আনএমপ্লয়বিলিটিৰ ওপৰত গুৰুত্ব দিয়াটো বেছি জৰুৰী এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে